নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক GTPGTৰ নতুনকৈ যিসকল শিক্ষক ইতিমধ্যে নিযুক্তি লাভ কৰিছে, তেখেতলোকে প্ৰথম সম্পূৰ্ণ এমাহত কিমান দৰমহা লাভ কৰিব, সেই বিষয়ে এটি তথ্য দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। মই ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, যিটো ভিডিঅ'ত মই প্ৰথম যি 10 দিনৰ চেলাৰী পাইছিলোঁ, সেই তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু কিমান পইচা পাইছিলোঁ সেই বিষয়ে আপোনালোকক জনাইছিলোঁ। আৰু আজি GT বা PGTৰ এজন শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীয়ে সম্পূৰ্ণ এমাহত কিমান দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব, তাৰ এটি সম্যক ধাৰণা তথা তথ্য সহকাৰে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাইছে, মই 3জন শিক্ষকৰ দৰমহাৰ যিটো নেট এমাউণ্ট সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে। প্ৰথমতে যিজন দেখা পোৱা গৈছে সেইজন এজন PGT শিক্ষকৰ এইটো নেট এমাউণ্ট, আৰু নেট এমাউণ্টটো হৈছে 50,197 টকা। গতিকে এজন PGT টিচাৰে প্ৰথম মাহত সম্পূৰ্ণ এমাহৰ দৰমহা লাভ কৰিব 50,197 টকা। আৰু তাৰ পাছত যি দুটা ফিগাৰ দেখিছে, সেই দুটা ফিগাৰ হৈছে দুজন গ্ৰেজুৱেট টিচাৰৰ, আৰু এজন গ্ৰেজুৱেট টিচাৰে সম্পূৰ্ণ প্ৰথম এমাহত তেওঁ দৰমহা লাভ কৰিব, নেট এমাউণ্ট লাভ কৰিব 34,135 টকা। গতিকে আপোনালোকে এতিয়া নিশ্চয় জানিব পাৰিলে যে আপোনালোকে সম্পূৰ্ণ এমাহত কিমান দৰমহা লাভ কৰিব। PGTৰ শিক্ষকসকলে এমাহত লাভ কৰিব 50,197 টকা, আৰু GTৰ এজন শিক্ষকে এমাহত লাভ কৰিব 34,135 টকা। আৰু ইয়াত আপোনালোকে ডিডাকশ্যনবোৰ দেখা পাইছে। PGTৰ ক্ষেত্ৰত টোটেল ডিডাকশ্যন হৈছে 6,173 টকা, আৰু GTৰ ক্ষেত্ৰত টোটেল ডিডাকশ্যনটো হৈছে 4,220 টকা। আৰু ডিডাকশ্যনখিনি আপোনালোকে দেখা পাইছে। MMLSAY তাৰ বাবদ PGTৰ বাবে 325 টকা কাটিছে, আৰু GTৰ বাবে 225 টকা কাটিছে। এইটো এটা হেল্থ ইঞ্চুৰেঞ্চ স্কিম হয়, আপোনালোকে এইটো জানে। আৰু আপোনালোকে যদি এইটো নলওঁ বুলি ভাবে তেনেহ'লে এইটো নোলোৱাকৈ থাকিব পাৰে। কিন্তু মোৰ এটা পৰামৰ্শ যে আপোনালোকে এইটো ল'ব, কাৰণ হেল্থ ইঞ্চুৰেঞ্চটো বৰ্তমান সময়ত বহুত প্ৰয়োজনীয় হৈ পৰিছে। ইয়াত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ গোটেইকেইজন কভাৰ কৰে। গতিকে আপোনালোকে এই MMLSAYটো কেতিয়াও কাটি নিদিব। এইটো পইচা আপোনালোকে কাটিবলৈ দিব। এইটো যেতিয়া এনেকুৱা নহওক যে আপোনাৰ প্ৰয়োজন হওক, কিন্তু ক'ব নোৱাৰে কেতিয়া কি সময় আহে, কি পৰিস্থিতি আহে। গতিকে যদি তেনেকুৱা কিবা পৰিস্থিতি আহে, তেতিয়া কিন্তু আমাৰ হেল্থ ইঞ্চুৰেঞ্চটোৱে বহুত কামত দিয়ে। গতিকে আপোনালোকে সেইটো চাব। আৰু ইয়াৰ পিছতে প্ৰফেশ্যনেল টেক্স কাটিছে 208 টকা, যিটো GT PGT সকলোৰে একেই হয়। আৰু GIS কাটিছে, GIS PGT সকলৰ 300 টকা, আৰু GT 200 টকা। আৰু ইয়াতে কিবা কিবি ডিডাকশ্যন আছিলে, সেইখিনি কিন্তু এইটো পেজত নাই, আৰু মই এইটো পেজৰে মোৰ ওচৰত ফটো আছে। গতিকে মই সেইকাৰণে আপোনালোকক এইকেইটা ডিডাকশ্যনহে দেখুৱাব পাৰিম। বাকী মই আগৰ ভিডিঅ'ত আপোনালোকক ডিডাকশ্যন আৰু আমাৰ যিখিনি এলাউঞ্চ, স্পেচিয়েল এলাউঞ্চ হওক বা অন্যান্য যিখিনি হয়, সেইখিনিৰ ভিডিঅ' দিয়া আছে, আৰু তাত যেনেকৈ দিয়া আছে সেইখিনিয়ে হয়। মাত্ৰ এই পেজটোত থকাৰ কাৰণে মই এইকেইটা কৈ দিছোঁ। আৰু আমাৰ বৰ্তমান জানিব লগা যিটো কথা, আৰু ইয়াতে এটা কথা আপোনালোকে দেখা পাইছে, এইটো NPSৰ কাৰণে PGTৰ ক্ষেত্ৰত প্ৰতিমাহে 5,340 টকা কাটিছে, আৰু GT শিক্ষকৰ বাবে 3,587 টকা কাটিছে NPSৰ বাবদ। আৰু হাউচ ৰেণ্ট কিমান কাটিছে, কি কথা, এইখিনি এইটো পেজত নাই। আৰু পৰৱৰ্তী আমি যেতিয়া চেলাৰী পাম, তেতিয়া আমাৰ ফিনাছামত আমি যেতিয়া পে স্লিপটো ডাউনলোড কৰিম, তাতে আমি গোটেইখিনি পাই যাম। আৰু মই এমাহৰ যেতিয়া আমাৰ চেলাৰীটো আউট হ'ব, তাৰপিছতে আমি পে স্লিপটো যেতিয়া ডাউনলোড কৰিম, তেতিয়া মই এটা ভিডিঅ' প্ৰস্তুত কৰিম। যিসকলে পে স্লিপ লাভ কৰিবলৈ সক্ষম নহ'ব, তেখেতলোকে সেই বিষয়ে চাব পাৰিব, আমাৰ হাউচ ৰেণ্ট কিমান দিছে আৰু কি কথা। আৰু এইটো দৰমহা যিটো নেট এমাউণ্ট, এইটো সকলোৰে একে নহ'ব পাৰে। এই কাৰণে, কাৰণ কিছুমানৰ হাউচ ৰেণ্টটো অলপ বেছি হ'ব পাৰে, আৰু কিছুমানৰ কম হ'ব পাৰে। মানে ৰুৰেল এৰিয়াত যিহেতু হাউচ ৰেণ্টটো 7% দিয়ে, আৰু তেনেকৈ আৰবান এৰিয়াত হ'লে 10% নে কিমান আছিলে। গতিকে সেইটো অলপমান চেলাৰীটো হ্ৰাস বৃদ্ধি হ'ব পাৰে। আৰু আমাৰ যিটো চেলাৰী, এইটো ৰুৰেল এৰিয়াৰ যিটো হাউচ ৰেণ্ট হয়, তাৰ ওপৰত ভিত্তি কৰি এইটো চেলাৰী দিছে। গতিকে যিসকল আৰবান এৰিয়াৰ বা যিসকল মেট্ৰ' এৰিয়াৰ হয়, গতিকে তেখেতলোকৰ দৰমহাটো ইয়াতকৈ বেছি হ'ব। গতিকে সেইটোৱে কথা, ইমান বেছি পাৰ্থক্য নাথাকে, আৰু ইমানৰকৈ অলপ বেছি লাভ কৰিব যিসকল আৰবান এৰিয়া আৰু মেট্ৰ' চিটিত যিসকলে পষ্টিং লাভ কৰিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিম আপোনালোকে ভিডিঅ'টোৰ পৰা এটা সম্যক ধাৰণা লাভ কৰিলে। সম্যক নহয় আচলতে, এইটো এটা একজেক্ট ফিগাৰে হয়, যিটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিহেতু আমাৰ এই মাহৰ যিটো চেলাৰী, মানে জানুৱাৰী মাহৰ চেলাৰীটো আমি ফেব্ৰুৱাৰীৰ 2 তাৰিখে লাভ কৰিম। 1 তাৰিখে যিহেতু এইবাৰ দেওবাৰ পৰিছে, গতিকে 1 তাৰিখে আপোনালোকে লাভ নকৰে, 2 তাৰিখে আপোনালোকে লাভ কৰিব, অহা সোমবাৰে। গতিকে সকলোৱে গম পাবই কিমান চেলাৰী লাভ কৰিছে যিসকলৰ এমাহ সম্পূৰ্ণ হ'ব। সকলোৰে এইটো
মাহৰ সম্পূৰ্ণ চেলাৰীয়ে লাভ কৰিব নিশ্চয়, কাৰণ সকলোৱে এই মাহৰ আগতেই প্ৰায় সংখ্যকে জইন কৰিছে, আৰু যিসকলে জইন কৰা নাই তেখেতলোকে যিমান কেইদিনৰ হয় সিমান কেইদিনৰ লাভ কৰিব। আৰু গতিকে মই যিহেতু তথ্যটো লাভ কৰিলোঁ, গতিকে আপোনালোকক এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু আপোনালোকৰ যদি কিবা ক'ব লগা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু নতুনকৈ যদি মোৰ চেনেলটোত কোনোবাই ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।